Hey guys, good morning. সকলোকে মোৰ নতুন এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনালোঁ। গাইজ কি খবৰ আশা কৰোঁ সকলোৱে ভাল আছে আৰু মোৰো ভাল। গাইজ কি ক'ম আৰু শুই উঠাই নাই মানে গাইজ মানে ৰাতিপুৱাতে ব্লগটো বনাই দিছোঁ আৰু কাৰণ মানে গাইজ মানে কি 92 days মানে ব্লগ মানে দিম বুলি 92 days ৰেগুলাৰ ব্লগ মানে আজি এটা দিলোঁ আজি এটা দিলোঁ নহয়। তাৰপিছত আকৌ কাইলৈ দিম, আকৌ পৰহিলৈ দিম, এনেকৈ দি মানে 92 days মানে কমপ্লিট কৰিম মানে তেতিয়াহে মানে মই ইউটিউবটো মানে ভালকৈ গ্ৰ' হ'ব বুলি মই ভাবিছোঁ মানে। আৰু গ্ৰ' হ'ব মানে কিনো ইউটিউবটো মানে যিহেতু মোৰ এতিয়া মানে ভালকৈ ভিডিঅ' দিয়া নাই ন, তেতিয়া মানে ভালকৈ মানে ইউটিউবটো মানে চলিব মানে আৰু ইউটিউবটো মানে আগুৱাই লৈ গ'লে মানে মোৰ অলপ হাই হ'ব মানে 92 days মানে যদি চেলেঞ্জ পাৰোঁ মানে কমপ্লিট কৰিব পাৰোঁ, ৰেগুলাৰ ভিডিঅ' দিবলৈ পাৰোঁ, যি হওক মানে যি ভিডিঅ' নহওক মানে ৰেগুলাৰ ভিডিঅ' যদি পাৰোঁ তেতিয়া মানে মোৰ কাৰণে মানে ভাল হ'ব আৰু আপোনালোকে ছাপোৰ্ট কৰিব লাগিব প্লিজ গাইজ। মানে ভিডিঅ'বোৰ চাব আৰু মানে ভিডিঅ'বোৰ যিমান পাৰে শ্বেয়াৰ কৰিব মানে আৰু মানে ভাল ভিডিঅ' দিম আৰু কিন্তু ভাল ভিডিঅ' মানে দিবলৈ চেষ্টা কৰিম। ভাল ভিডিঅ' আপোনালোকে নহ'লে চাই বৰিং হ'ব নোৱাৰে এইখিনি ভিডিঅ' কি ভিডিঅ' বনাইছে মানে কেনেকুৱা ভিডিঅ' বনাইছে তো এইখিনি ভিডিঅ' নাহে অলপ বেলেগ বনাবলৈ চেষ্টা কৰিম। তথাপিও কিন্তু আপোনালোকে ছাপোৰ্ট কৰিব লাগিব আৰু মৰম কৰিব লাগিব। আৰু যোনে মোৰ চেনেল নতুন আছে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু কাষত বেলেগত টিপি দিব, তাৰ ভিডিঅ'বোৰ আপোনালোকক শ্ব' কৰিব। তো তেতিয়াহ'লে আজি দেৰি নকৰি ভিডিঅ'টো আৰম্ভ কৰোঁ। আজি মানে অলপ ট্ৰাই কৰিম মানে ভাল ভিডিঅ' বনাবলৈ, মানে ভাল ভিডিঅ'লৈ কিনো আৰু ভিলেজ আৰু গাঁও তাকে আমাৰ চেষ্টা কৰিব লাগে মজাকৈ ভিডিঅ'টো বনাব লাগে মজাকৈ আৰু বলক ভিডিঅ'টো ভালকৈ। এতিয়া মজাকৈ মানে দুপৰীয়া হ'ল মানে যিহেতু আজি অলপ ৰ'দ দিছে মানে কালি এইকেইদিন মানে গোটেইদিন বৰষুণ দি আছিলে মানে বৰষুণ দিয়াৰ কাৰণে মানে ভালকৈ কিন্তু আৰু ৰ'দো দিলে মানে ব্লগ বনাব মন নাযায়, বৰষুণ দিলেও ব্লগ বনাব নাযায়, কিনো ক'ম আৰু তাকে আৰু নহ'ব ন আৰু এইবিলাক ব্লগটো বনাব লাগিব। যিহেতু আজি মানে ৰ'দটো দিছে সেইকাৰণে মানে আম খাম আজি মানে আম খোৱা বতৰ মানে সেইকাৰণে আম খাম আজি মজাকৈ। ৰ'দটো দিছে কাৰাকৈ চেক কৰক আম সেইবাবে সেই লাটা দিবলৈ মজাকৈ আম চেক কৰক। আম নাখাম আৰু মজাকৈ खवारू से प्रॉक ना आम गाइस क्या कहते हैं इसको आम हिंदी में आम कहते हैं, इंग्लिश में मैंगो कहते हैं। तो मजा के खाम और আজি क्रॉक সেই আছে মানে আজি পাৰিম মানে আৰু পাৰিম মানে আমাৰ ঘৰৰ কাৰণে আশা কৰিব পাৰিম মানে আশা কৰিব মানে মা পাৰিব আশা কৰিব মানে আশা কৰিব আৰু এইভাগে খাম মানে আজি মজাকৈ চাই থাকক ভিডিঅ'টো ভালকৈ মজাকৈ খাবলৈ পৰা ৰেডি এক্সাইটেড হৈছে আম চেক কৰক। এনেকুৱা আম চেক কৰক এতিয়া ধুবলৈ মজাকৈ খুৱাই দিয়ে আছে। সেই গাইছ এতিয়া মানে মজাকৈ আম গছত উঠিছোঁ মানে এতিয়া আম পাৰিব লাগিব ন, আম গছত উঠিছোঁ টেনাৰ মানে মই এইবোৰ আগৰ পৰাই উঠি থাকোঁ মানে টেনাৰ। এতিয়া চেক কৰক আম এইবোৰ ওপৰত লগাব গাইছ উঠিব মানে চেক কৰক মাৰ আম কিমান লাগে আপোনালোকৰ আম ওপৰত লগাব গাইছ। এই গোটেই আমলৈ কামিছে গাইছ এতিয়া মজাকৈ মানে আম পাৰিম মানে চেক কৰক গোটেই আমেই আম মানে ওপৰত উঠি দেখিছোঁ গোটেই আম এইখিনি চেক কৰক গাইছ মজা এইটো আম এইটো গাইছ চেক কৰক এইটো গাইছ ৰ'ব পাৰি লওঁ মজাকৈ গাইছ চেক কৰক এইটো চেক কৰক গাইছ মজা মানে আমটো মজাকৈ পাৰি লওঁ এগালমান এইটো চেক কৰক পৰিলেতো আৰু পাৰিবলৈ আছে সেইখিনি চেক কৰক মজা মানে মজা আৰু পাৰি লওঁ। তাৰপিছত তললৈ গ'লোঁ ইয়াত ভিডিঅ' বনাই গোটেই আমলৈ কামিছে এখন আমলৈ সেইবোৰ গোটেই আমলৈ মজাকৈ আমখিনি পাৰি লওঁ তাৰপিছত লগ পাই আছোঁ মজাকৈ বাহিৰত তললৈ গৈ পিনে গাইছ এতিয়া মজাকৈ মানে আমখিনি বুজলিব লাগিব ন। এতিয়া চেক কৰক আম গাইছ এইপিনে আম এই খৰি দিছোন খৰি দি পিনে দে এইপিনে পাকতে চেক কৰক গাইছ ধুব লাগিব চাব আৰু আছে নি আছে নি অঁ নাই ন
আৰু নাই এতিয়া মজাকে মানে আম পাৰি খাওঁগৈ মজাকে এইখিনি অ' মাই গড এইখিনি ধৰ ঠিক আছে এতিয়া মজাকে আম হৈ গ'ল মানে এইখিনি চেক কৰক আম মানে গোটেই মাৰ আম মানে এই চেক কৰক কিমান ধুনীয়া ধুনীয়া আম এইবোৰ এনেকুৱা আম আপোনালোকে মানে ঘৰত খাব লাগে যিহেতু ঘৰত খাব লাগে মানে এইবোৰ আম মানে বজাৰত মানে নাপায় মানে এনেকুৱা মানে চেফ আৰু মানে ঘৰত খোৱাতে মানে ভাল ঘৰ কাৰোবাৰ ঘৰ মানে ঘৰত নাথাকিলেও কাৰোবাৰ আপোনালোকৰ ঘৰত নাথাকিলে মানে বেলেগৰ ঘৰৰ পৰা আনি পিনেও খাব লাগে মানে এনেকুৱা মানে মজা আৰু চেক কৰক মজাকে খাম বিয়া ধুব লাগিব চাগে এইবিলাক চেক কৰক মজাকে আমটো ধোৱা হৈছে মানে কৰক মানে গাইছ মজাকে টেষ্ট আম মানে টেষ্ট আম আছে কৰক মানুহ গাইছ মানে এতিয়া মজাকে মানে আমখিনি গুচাই থকা হৈছে মানে যিহেতু আম এইবোৰ মানে ভালকৈ ধুব লাগে নহ'লে বেমাৰ চেমাৰ হ'ব পাৰে ন সেইকাৰণে এইবোৰ মানে ভালছে ধুই লৈছোঁ চাফ চিকুণকৈ আৰু এইপিনে আম গুচাই আছে আৰু এইপিনে আম কাটি আছে মজাকে আৰু মজাকে মানে খোৱা হ'ব মানে আৰু এইপিনে চেক কৰক এইপিনে হৈছে মেইন বস্তুটো এইপিনে হৈছে সৰু সৰু জলকীয়া দিছে এইখিনি বীজ জলকীয়া ইমানকৈ মানে বেয়াত এটা পৰিলে আপুনি খাব নোৱাৰে মানে সেনেকুৱা টাইপৰ কথা মানে মজা আৰু লোভ পানী নাপাব পৰিব যাব এইটো মজাকে ইয়াত আৰু অলপ মিক্স হ'ব আৰু মছলা চছলা দিয়া মানে মজাকে জলচা চলচা মানে মজাকে খাই মানে ভালেই বাৰু দেখে আৰু চাই পিছত ভালকৈ মজাকে মজাকে কাটি থকা হৈছে মানে আয়োজন পুৰা আমৰ আয়োজন হৈছে যিহেতু ৰ'দ দিছে বতৰটো ঠাণ্ডা কৰিছে মানে বৰ্তমান এতিয়া ৰ'দটো দিছে মানে ভাল বতৰ মানে এনেকুৱা বতৰ আম খাব লাগে মানে এনেকুৱা বতৰ আম খালে মানে ভাল হয় বুলি কয় ভাল হয় বুলি নকয় ন খাব লাগে আমৰ বতৰ কিনো বতৰ ফল নাখায় কেতিয়া খাম ন সেইকে মানে খাব লাগে আৰু সেয়াই আৰু মজা আৰু মানে ডেইলি ব্লগ আজি ব্লগ পাব কাইলৈ পাব ৰেগুলাৰ 92 ডেজ চেলেঞ্জ মানে ভিডিঅ' মানে তেতিয়া মানে মোৰ অভ্যাস হ'ব ন সেনেকৈ মানে চেলেঞ্জ ভিডিঅ' বনালে মানে 92 ডেজ চেলেঞ্জ মানে ব্লগ ৰেগুলাৰ পাব আপোনালোকে চাইডৰ বুলি আশা কৰিলোঁ মজাকে আজি আমৰ ভিডিঅ' মানে যেনে আমৰ ৰেচিপি ভিডিঅ' চালিয়াকৈ মানে সেয়াই আৰু খাবলৈ পৰা এক্সাইটেড হৈছে মানে মজাকে গাইছ মানে মেইন মালটো আহি গ'ল মানে সেইটো হৈছে জলচিৰা এইটো দি খালে ভাল হয় আৰু এইটো মানে ৰেড চিলি মানে মিৰ্চি বুলি কয় এইটো মানে ইমান দি নাখাওঁ কম দি খাম মানে বেছি দি খোৱাটো ভাল নহয় মানে পেট বেমাৰ কৰিব মানে এয়াই আম মজাকে কাটি থকা আছে আম এইপিনে আম আৰু চালিয়া মজা আম এইপিনে মজাকে কাটি থকা হৈছে সেইপিনে পূৰা আৰু মজাকে খাম আৰু মজাকে আজি কোন লগত পিচি খাব লাগিব ন হেৰি কৰিব আৰু সেইটো মেইন বস্তুটো হেৰি কৰিব ন এইখিনি ক'ত থকচোন মাতি থৈ দিলে কোনে থৈ দিলে কোনে জলকীয়া খুন্দিব লাগিব জলকীয়া পাচলি জলকীয়া ধুই ল'ম মজাকে মানে মজাকে খুন্দা হবে মজাকে কাটি থকা আছে আম আৰু এইপিনে কি দেখিছো গাই গোটেই লেলতি গৈছে আম মানে কৰক গাইছ গোটেই মানে টেঙা নাই আম যিহেতু আম মানে খাবলৈ হেৰি ন সেইকাৰণে গোটেই লেলতি পৰি আছে গোটেই বানপানী হৈ গ'ল ফাইনেলি আমাৰ আম ৰেডি হৈ গ'ল চেক কৰক গাইছ এইপিনে চেক কৰক আপোনালোকৰ যদি লেলতি পৰিছে লোভ লাগিছে জনাব কমেণ্টত এইখিনি মজাকে মানে আম মানে এইটো মছলা দে আৰু মজাকে হৈ গ'ল এইপিনে আমৰ ৰেচিপি ভিডিঅ' তৈয়াৰী মজাকে হৈ গ'ল আৰু এইপিনে চেক কৰক চবে বাতিয়ে এয়া আৰু আচলতে আমৰ ৰেচিপি ভিডিঅ' এণ্ড তেতিয়াহ'লে আজি ভিডিঅ'টো ইমানতে সমাপ্ত কৰিছোঁ আৰু মই মজাকে খাই লওঁ আপোনালোকে নাই খোৱা যদি খাওক আপোনালোকৰ লেলতি পইচা যদি নাজানো কিন্তু আপোনালোকে খাব লাগে আমৰ বতৰ ফল বতৰ নাখায় কেতিয়া খাব নো সেয়া আৰু খাইছোঁ আৰু আজি মজাকে ভিডিঅ'টো বনাবলৈ চেষ্টা কৰিলোঁ আজি ভিডিঅ'টো ইমানতে সামৰিছোঁ আৰু অন্য এটা ভিডিঅ'ত লগ পাম তেনেকৈ টিককৈ ভাল কৰিব এণ্ড ময়ো আশা কৰোঁ নতুন ভিডিঅ'ত যদি আহোঁ এণ্ড আৰু কিনো ক'ম আৰু এনেকৈ ডেইলি ব্লগ দিম বুলি ভাবিছোঁ আজি ব্লগ আছোঁ কাইলৈ ব্লগ মানে কাইলৈ ব্লগটো আপোনাৰ মানে চালিকে এণ্ড ৰেগুলাৰ মানে 92 ডেজ মানে একেবাৰে মানে ৰেথাইকৈ ব্লগ পাব তাকে আৰু নাই খোৱা যদি আপোনালোকে আম এতিয়ালৈকে খোৱা নাই যদি খাই ল'বগৈ